যাবলৈ ৰেডি আছোঁ মোৰ ঘৰটো একদম এতিয়া বৰ্তমান ফ্ৰেছ হ'লোঁ আমাৰ পণ্ডিত এটা মানে এতিয়ালৈ শুই উঠা নাই দেই এতিয়ালৈ একদম মই এতিয়া অৱশ্যে মই যাবই লাগিব এতিয়া চ' মোৰ মানে গাৰ্জেনজনীক ল'ব যাব লাগিব ন চ' একেলগে আমি ইয়াতে লৈ আহি একেলগে ওলাই যাম চ' মই একদম মোৰ ঘৰত একদম ফ্ৰেছ উঠিটো অলপ টোপনি লাগি আছে টোপনি এতিয়াও কমপ্লিট হোৱা নাই 12টা বজাত শুইছিলোঁ 12টা বজাত খোৱা নাই চাগে ধৰি লওক 1 ঘণ্টা 1.5 ঘণ্টাই শুব পালোঁ 2:30 উঠিছোঁ উঠি মেলি মুখ হাত ধুই ফ্ৰেছ হৈ এতিয়া ডাইৰেক্ট ভিডিঅ' আৰম্ভ কৰি দিছোঁ আৰু চ' মই এতিয়া বৰ্তমান একেবাৰে তাইক ল'ব যাওঁ চ' মই বৰ্তমান তাক লৈ আহিলোঁ চাব পাৰে আহি ৰেডি এইফালে ওলাই আছে দে একদম ফিটফাট এতিয়া অলপ খাওঁ কিবা আপোনাৰ এইফালে বাটাৰ আনিছোঁ 2 পেকেট অঁ 2টা পেকেট কিয় আনিছে যা গম পোৱা নাই ৰফিকুলৰ কাৰণে ৰফিকুল আহিম বুলি কৈছিল চ' এতিয়া পাইছে ৰফিকুলা এতিয়া নাহো বুলি কৈ দিল আৰু চ' গাইজ ফাইনেলি সকলোৱে বৰ্তমান এতিয়া ৰেডি দেই এইটো এটা ব্লগাৰটো ৰেডি টেষ্টিং এইফালে গিম্বল দিয়ে আমাৰ ফুল জোচ ৰাতিপুৱাই যোৱাৰ কথা কিন্তু দেই আমাৰ এই জোচ কমি গ'ল কিন্তু এতিয়া আপুনি যাবলৈ ৰেডি আৰু দেই চবলক গৈ থাকোঁ একেবাৰে আমি যাত্ৰা বৰ্তমান ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ আমি গৈ আছোঁ বৰ্তমান এতিয়া বকো আপোনাৰ পাৰ্বতী টেম্পল 70 কিলোমিটাৰ হয় ইয়াৰ পৰা চ' আমি ইয়াৰ পৰা এতিয়া ৰাইড ষ্টাৰ্ট কৰি দিলোঁ আৰু আমি এতিয়া দীপৰ বিল্ডি হৈ যাম চাই থাকোঁ গাইজ আমি এতিয়া দীপৰ বিলৰ মেইন পইণ্টটো পাই গ'লোঁ এতিয়া অলপমান ফটো কি হ'ব এতিয়া চাই দিব এতিয়া দীপৰ বিল আহি পাইছোঁ আৰু দীপৰ বিলৰ ভিউ টাইম হৈছে আপোনাৰ 5:22 AM হৈছে বোলে চাব পাৰে এইফালে এতিয়া আমি অলপ ফটো উঠি আছোঁ আৰু এইফালে ঘূৰাই চেলফি নহয় আমাৰ ওলোৱা গৈছে বহুত সোনকালে ওলাইছিলোঁ কিন্তু কি হ'ল ব্ৰেড বাটাৰ লগতে তাতে আধা ঘণ্টা গুচি গৈছে আমাৰ নহ'লে আৰু সোনকালে ওলোৱা হৈ গ'ল এতিয়া একেবাৰে অলপমান এতিয়া অলপ ফটো উঠোঁ আৰু একেবাৰে আৰু গৈ থাকোঁ আৰু চবলোক চাই থাকক গাইজ ফাইনেলি আমি 6 গাঁও সোমালোঁ আৰু গাইজ বেছি দূৰ নাই আৰু আমাৰ मंजिल अभी मिलने वाला है गाइस तो बोलो साइड को वीडियो जो गाइस फाइनली আমি আহি পালো আৰু চাব পাৰে এইটো দেখাই দি আছো মই এইটো দেখিছেনে স্যাৰ হৈছেনে নাইবা চাওক আৰু বেছি দূৰ নাই আৰু গৈ থাকোঁ এতিয়া আমাৰ এইটো বোলে উল্টাকে বহিব এতিয়া দেব উল্টাকে বহ আমার প্রফেশনাল ক্যামেরা এইটো হায়ার করে লৈ অহা হয় দক্ষিণ গাঁৱৰ খোলা আছে না বন্ধ আছে যেন লাগে খোলাই নাই পাই ফাইনেলি আহি পালোঁ আমি এতিয়া বহুত কষ্টৰ পিছত এতিয়া আৰু পুৰা একদম ইয়াৰ পৰা একদম ওপৰলৈ চিৰি বেগাবলৈ আছে আৰু
একদম সিৰি পৰা ষ্টাৰ্ট কৰ সিৰি বগাই চাগে আৰু খিনাই যাম যিমানখিনি ক্ষীণ হয় তাতকৈ আৰু খিনাই যাম চাগে কি হ'ল কি কৈছে ক'ত সিহঁতৰ তাত হেলমেটটো কথা কৈছে দোকানবিলাক বাকী খোলাই নাই এতিয়ালৈ খাৰে বনাই চাগে কি চুৰ কৰি আছ তই দিয়া দিয়া তাতে তোমাৰ লগত থৈ যাবা ওপৰত খালি মন্দিৰৰ ভিতৰত মানে জোতা চেণ্ডেল নেনিবা আমাৰ চেণ্ডেল দুটা তাতে তলত থৈ যাব লাগিব ন গৈয়ে আছে একো চুৰটো নহয় আৰু তোমালোকে যদি ভয় কৰা ইয়াতে থৈ যা একো টেনচন ল'ব নালাগে মই আছো ন বহুত বস্তু লাগি আছে তোমাৰ যি থাকে থাকিব গম পাইছা নাই একো টেনচন ল'ব নালাগে কিহৰ পইচা দিবলৈ আমি পইচা এইবিলাক নলওঁ গম পাইছা নাই অ'কে দাদাজন ভাল আছিলে দেই হেলমেটবোৰ থৈ ল'ব দিছে লগত বোলে পইচা একো নলয় বোলে চ দাদা ভাল আপোনালোকেও যদি আহে বাইচান্স যদি আহি আছে আমাৰ ভিডিঅ' চাই কিনে দেন আপোনালোকে নিশ্চয় ইয়াতে থ'ব পাৰিব হেলমেট আপুনি চেণ্ডেলো থ'ব পাৰে কিন্তু আমি যিহেতু বহুত যাব আছে চ যিহেতু এতিয়া আমি ইয়াৰ পৰা বহুত ওপৰলৈ যাব লাগিব সেইটো কাৰণে আমি সকলোৰে জোতা চেণ্ডেল বাৰু ইয়াত থৈ নাযাওঁ কিহৰ কাৰণে আমি যাব লগা আছে ন বহুত ওপৰলৈ চ' সেইটো কাৰণে আমি থৈ নাযাওঁ আৰু একেবাৰে পিন্ধি যাম ওপৰত থৈ দিম একেবাৰে চ' গাইজ আমি এতিয়া সোমাওঁ আৰু শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থান চাব পাৰে ইহঁতে সোমাই নাই মই অলৰেডি সোমালো আৰু গৈ থাকো যাবলৈ আছে এইটো ল মই এইকেইটা লৈ আছো গোটেইকেইটা কি হৈছে কি সিহঁতৰ বেগ লোৱালে মানে তই লৈছো নেকি কি কৰি আছা এইটো ল পানী বটল লৈছো নি ক'লে হ'ব নেকি কি কৰি আছা পানী বটল ল ধৰ নাই দুপৰ বে ক'ত সোমাই দিছাচোন য'তে সোমাইছো ক'ত সোমাই দিছে এইটো ধৰ পানী বটল ধৰ এটা আহি পোৱা নাই মই আহি পালো এইটো নতুন মানে ইউটিউবাৰ হয় দেই নতুনকৈ ভিডিঅ' চিডিঅ' বনাই আছে সেইকাৰণে অলপ ক্ৰিটিকেল বনাই ভিডিঅ'বোৰ মানে বহুত ওখ ওখ গছ চৰি মই ভিডিঅ'টো অন কৰিব পাহৰি গৈছিলোঁ ভিডিঅ'টো অন কৰিব পাহৰি গৈছে অ'কে অ'কে আমি এতিয়া বৰ্তমান আহি এতিয়া আহিলো আমি কি হয় একদম এনাৰ্জি নাই একদম বহি আছো এনাৰ্জি নাই কৈ দে হো গাইস আহিছো আমি গাইস আহিছো আমি দে পানীটো দে নোখোৱাতে দে পানীটো দে সেইটো কাৰ তোৰ ডাঙৰ এই ষ্টেণ্ডটো তেৰা হৈ গৈছে খোজকাঢ়ি এতিয়া ইমান ৰখে গাইজ চাওক না ইমান লেজিজ গাইজ বেগটো আমাৰ নহয় গাইজ খাজানা পাই গেলো মই ফাইনেলি আজি এতিয়া মই দুখীয়া পতি আছিলো এতিয়া আৰবপতি হৈ যাম আৰু পৰহি কৰৰপতি সেইটোৰ বেষ্ট নাহিলে আৰু চলো চলো পলাই গৈছে আৰু বহুত যাব আছে এতিয়া চাপৰ্ট নাই এবাৰ চাপৰ্ট দিলে মোক চাপৰ্ট লৈ চাৰিজন দাঙি লৈ যাব লাগিব কি হ'ল তোমাৰ জোচটো বৰ্তমান মানে পিছ পকেটত গৈছে মানে শিখৰ চাওক শিখৰ দিয়া নাই শিখৰ লাগে সিহঁতক এনাৰ্জি নাই পোৱা বৰ্তমান শিখৰ খাই এনাৰ্জি পাই আছো শিখৰৰ এনাৰ্জি
কি হলে বহুত যাব আছে কো লাগি আছে টোপনি ক্ষতি ওপৰত যা অলপ শুবহে মন যায় আছে এতিয়া ওপৰত যে চাই শুমে অলপমান একদম এলা লাগি গৈছে খোজকাঢ়ি দে হৌ গাইছ অকলে আহিব কিন্তু এনেকৈ ছোৱালী লৈ নাহিব মোৰ লগতে চলো বহুত আছে গাইছ এইখিনি অলপ এনাৰ্জি গোটাই কেনে অলপ দৌৰি যাওঁ মই দৌৰি একদম পুৰা আগত আহিবলৈ সকলোকে আগত ৰেচ খেলা খেলি হৈ আছে এফালে আহি পাই ফটো চুটত লাগি হৈছে আৰু যাব আছে আৰু আপ যাব আছে আমি ঘৰৰ পৰা আহিছোঁ একদমেই তলৰ পৰা আহিলোঁ এনেকুৱা হৰি জোচ এতিয়া হালমান ৰেষ্ট কৰোঁ অলপ এনাৰ্জি গোটাই লওঁ আৰু দৌৰিম এতিয়া চাই যাওক ৰ'দ দি দিল বহুত চোকা ৰ'দ দি দিল আহি পালোঁ একদম মেইন লোকেশ্যন আহি পালোঁ আৰু এনেকুৱা ভাগৰ লাগিছে না চেণ্ডেল এনেকুৱাকৈ থৈ যাব লাগিব চেণ্ডেল লৈ যাব নোৱাৰোঁ যিহেতু ওপৰত চিৰি বেগাই আছোঁ চিৰি আহি পালোঁ আমাৰ ল'ৰা আহি আছে এজন ল'ৰাজন বহুত কষ্ট কৰে কিন্তু দেই চাওক ৰিয়েকশ্যন এটা চাওক আৰু এবাৰ আহিছিলোঁ আমি ইয়াতে আগৰবাৰ মানে আমাৰ আজমত আৰু এইফালে ই অহা নাছিলে বাকী মই আৰু তাই বাৰু আহিছিলোঁ চ' আজিলৈ দুবাৰ আহিলোঁ আগতকৈ আজি বেছি ভাগৰ লগা যেন লাগিছে আজি ভিউটো অলপ বেছি ভাল লাগিছে যোৱাবাৰতকৈ ইমান এটা ধুনীয়া এটা বতাহ দি আছে ন এই বতাহটোৱে লাগে এতিয়া যিমানখিনি কষ্ট কৰি আহিছোঁ এতিয়া উঠি এতিয়া ওপৰত আহি যিটো ফিল এটা পাইছোঁ ন বতাহৰ সেই বতাহ ফিলটো দিছে যে এইটোৱে বহুত চাওক আমি এতিয়া অলপ ফটো উঠিম আৰু অলপ খেৱা এটা কৰি লওঁ খেৱা চেৱা কৰি এইফালে অলপ ওপৰত যাওঁ ফটো তাৰ সেইটো পিছফালেও যাম সেইফালেও ফটো উঠিম ধুনীয়া ভাল এটা জেগা আছে সেইটো চাইডেও যাম সেইফালেও এটা ভাল জেগা আছে এটা লগাম এতিয়া টি চাৰ্ট পিন্ধি আৰু নতুনকৈ এতিয়া ফটো মাৰিম সেনেকৈ ওলাই যাম আৰু চবতকৈ বেছি ভাল লাগিছে এইটো চিষ্টেম ভোক ভাগৰ সকলো একেলগে পুৰা একদম মন্দিৰৰ পিছফালৰ ভিউ দেই
এতিয়া ক'লে আকৌ যাওঁ আৰু এতিয়া ওলাইছোঁ আৰু যাবলৈ লাষ্ট এখন এটা ফটো এখন কেইটামান উঠোঁ উঠি আৰু যাওঁ আৰু এতিয়া চবলক ৰেডি এইফালে ষ্টেণ্ড চুগাৰ অ'কে আহি আছে এইটো আমি যাবলৈ ওলাইছোঁ বাকী দুজন আগত গ'ল ৰখি ৰখি বল লাগি গৈছে সেইকাৰণে আগত গ'ল আহিলে এটা চেণ্ডেল থৈ দিব পাৰিব আহিলে লৈ যাব পাৰিব যি পচন্দৰ হয় উঠোঁতে যিমান কষ্ট আছিল এতিয়া ডাউনত যাই আছোঁ কিমান কষ্ট হয় ৰাইজ কি হ'ব কষ্টৰ ফল দিব বাইকেদি আপোনাৰ এই অফ ৰোডিং হৈ আছিল এতিয়া আমাৰ पेडल ऑफ रोडिंग हुए से पैर से ऑफ रोडिंग हो रहा है हमारा पैर से ऑफ रोडिंग ओके ইমান এইখিনি আৰু ভিডিঅ' নকৰোঁ যাওঁতে বাৰু আপোনাক দেখাইছোঁ যিমান পাৰোঁ এতিয়া আৰু নকৰোঁ একেবাৰে তলৰ পৰা গৈ কিনে আপোনাক দেখাইছোঁ মানে ইমান মোবাইলত চাৰ্জো নাই চবলক চাই থাকিব একেবাৰে তো গাইজ চাব পাৰে আমি বৰ্তমান ওলাই গৈ আছোঁ তো আমি এতিয়া সকলোৱে একেবাৰে ঘৰলৈ যাওঁ আৰু চ' আপোনালোকে এতিয়া ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব গাইজ